সিৰিয়াছ নেটব টায়াৰটো কিবা হৈ যাব सीधा कर आराम से उठी रहो चाका सीधा कर जा पारि काटे काटा जाए ना बाटते क्या खाई लब पार धुनिया जगह आसे नामी যাব লাগিব गाइस এনেকৈ মাজতে বেয়া ৰাস্তা দেখা পাইছোঁ এইটো চাব পাৰে বৰ্তমান টুইন লেক বুলি ইয়াতে লিখা আছে টুইন লেক এইটো গমে পোৱা নাই মাই গড গাইস ইয়াতো লেন্ডশ্লাইড হৈছে বেছি সময় হোৱা নাই চাগে এইফালে চাওক তো গাইস ভেৰি ডেঞ্জাৰাছ জাগা बहुत पूरा भय लगी है तथापि आपलोक दुखाए एरी तो है गाइस की खबर सबरे आशा करूँ सबे भाले आछे मैं अजय बरुवा और आपनालोके चाइ आछे एनएस ब्लगार यूट्यूब चेनेल तो आज माने छुट्टी पाइছোঁ काমৰ পৰা तो সেইকাৰণে এতিয়া মানে ব্লগ এটা শ্বুট কৰিব গৈ আছোঁ তো আজি যাম আমি পংখেৰ মেঘালয়ত যোনটো পংখেৰ নামৰ এটা জাগা আছে তাতে যাম পংখেৰ না কি কয় সেইটো ভালকৈ নাজানো এতিয়া মোৰ লগ আহি আছে অভি বুলি কয় তো অভি আহিলক তো দুখাই আছোঁ তাৰ পিছত तो गाइस अभिये अथनिर পৰা আহি আছোঁ বুলি কৈ আছে মোৰ ইফালে পুৰা ভোক লাগি আছে ৰাতিপুৱাৰ পৰা যিহেতু একো খোৱা হোৱা নাই মোৰ তো পুৰা ভোক লাগি আছে তো আধা ৰাস্তাত যাই পেলাই কিবা এটা খাম বুলি ভাবি আছোঁ কিন্তু আহিয়ে পোৱা নাই এতিয়া 2000 years later তো গাইস বহুত সময় ৰখাৰ পিছত ফাইনেলি অভি আহি পালে তো এতিয়া গৈ আছোঁ পংখেৰ আৰু ফাইনেলি অভিক ইমান সময় ৰখাৰ পিছত আমাৰ যাত্ৰা আৰম্ভ কৰি দিলোঁ এতিয়া চাওকচোন গাইস এই মস্ত পকা ৰ'দ দি আছে চাওকচোন চাওক गाइस फाइनेली এখন ৰেষ্টুৰেণ্ট পালোঁ গতো ইয়াতে কিবা এটা খাই লওঁ তো গাইস ধুনীয়াকৈ খোৱা লোৱা হৈ গ'ল পুৰা পেটটো এতিয়াহে আৰাম লাগিছে তো এতিয়া বলক তো গাইস বৰ্তমান আমি আহি পাইছোঁ বৈশিষ্ট্য চাৰিআলি তো বৈশিষ্ট্য চাৰিআলিৰ পৰা আপোনালোকে এইটো ৰাইট সাইডে লৈ ল'লে হ'ল বৈশিষ্ট্য মন্দিৰ যোৱা সাইডে তাৰ পিছত আপোনালোকে পুৰা সিধা বৈশিষ্ট্য মন্দিৰ যোৱা ৰাস্তা ফালে যাব লাগিব আৰু বৈশিষ্ট্য চাৰিআলিৰ পৰা কিছু দূৰ অহাৰ পিছত আপোনালোকে এনেকৈ 151 বেছ হস্পিটেল পাব তাৰ পিছতে এনেকুৱা আপোনালোকে বাওঁফালে সোমাই যাব লাগিব তাৰ পিছত কিছু দূৰ অহাৰ পিছত যদি আহে সাৱধানে আহিব पूरा हेलमेट सेलमेट पूरा प्रपारली आपलोके लगाई पे आमी जेनेकुवा माने लगाई पे आइसो और एनेकुवा उख गाइसो तो अलप आगते इयाते लैंडस्लाइड होइছিল कि जानि और आगते इबला बरखुणर फलत एनेकुवा लैंडस्लाइड होइছে गाइस तो सावधान যাব লাগিব आगते होइছে माय गॉड हेलो जी आगे हा एटु सब বেছিকৈ বৰষুণ দি থকাৰ ফলত এনেকুৱা লেণ্ডশ্লাইড হৈছে আৰু ক'ব গ'লে আহাৰ পৰা পংখেৰ চি যাবলৈ হ'লে এনেকুৱা ৰাস্তা ফালে যাব লাগিব এয়া ৰাস্তা অফৰোডিং গাইছ হাতী চাতি নোলালে ৰখা আৰু হে প্ৰভু ভয় লাগিছে হাতী চাতি যাব নেকি নোলায় এই মানুহ আছে অলৰেডি এইফালে চাওক নামি যাব লাগিব ৰ আমি যাব চিধা এইটো চাইডে যায় तो गाइस এনেকৈ মাজতে বেয়া ৰাস্তা দেখা পাইছোঁ এইটো চাব পাৰে বৰ্তমান টুইন লেক বুলি ইয়াতে লিখা আছে এইটো টুইন লেক নে কি গমে পোৱা নাই তো গৈ আছোঁ আৰু ইফালে অভি আমাৰ গাড়ীখন আনি আছে তো ধুনীয়া লাগিছে আৰু জাগাটো এইফালে ভালো বললে সেটা হ'ব বাপৰে বাপ
তো গাইজ সেইকাৰণে মানুহ লগত লৈ আহিব লাগে ভয়ো লাগে এনেকুৱা কেনে ডেঞ্জাৰ ৰাস্তা ফালে আহি আছোঁ আমি এতিয়া পাহাৰৰ তলে তলে তো ভয়ো লাগি আছে হাতী চাতি ওলাই নেকি আৰু বেলেগ কিবা প্ৰব্লেম হয় নেকি চাওঁ পাহাৰৰ তলে তলে গৈ আছোঁ আমি তো গাইজ ভেৰি ডেঞ্জাৰাছ জাগা বহুত পুৰা ভয় লাগি আছে তথাপিও আপোনালোকক দেখুৱাই এৰিম তো গাইজ এনেকুৱা আহিলে আপোনালোকে এনি টাইম কেমেৰা অন কৰি ৰাখিব কাৰণ যিকোনো মুহূৰ্তত কিবা কিনি হ'বও পাৰে আৰু ডাইৰেক্ট সেইকাৰণে কৈছোঁ আপোনালোকক কেমেৰা অন কৰি কেনে ৰাখিব আৰু সেইখিনিয়ে কওঁ তো গাইজ ছুইজাৰলেণ্ডত চৰি মানে গাইজ জাগাবিলাক দেখা পাই কেনে ছুইজাৰলেণ্ডত নাম আহি গৈছে আগত চাওক গাইজ মানে বহুত সময়ৰ মূৰত মানুহৰ ঘৰত দেখা পাইছোঁ ভাল লাগিছে আৰু এনেকুৱা পাহাৰৰ তলে তলে আহি পেলাই আমি ভয় লাগি আছিল আৰু মানে আজি প্ৰথম আহিছোঁ না একো নাজানো ক'ত কি আছে তো যাওক জাগা চাওক গাইজ তো গাইজ কংখেৰে চালোঁ কংখেৰ চিবা দেখা পাম নে নাই গম নাপাওঁ কিন্তু এইফালে কিবা মাহাৰ পাম পিকনিক স্পট না কিবা আছে এইফালে তো গৈ আছোঁ আগলৈকে অলপ যদি বহুত দূৰ আছে কাৰোবাক সুধিলেও কিমান দূৰ আছে যদি বহুত দূৰ আছে তেতিয়াহ'লে আজিলৈ নাযাওঁ আৰু তো বেলেগ এদিন আহিবলৈ চেষ্টা কৰিম আৰু মানে ভাল লাগিছে আৰু জেগাটো চাই পেলাই ভাগৰ লাগি গৈছে সেইকাৰণে আৰু যাই পাওঁতে ৰাতি হৈ যাব ঘৰলৈকে সেইকাৰণে ঘূৰিবও পাৰোঁ আৰু সুধিলেও আগত গাড়ীখন পৰা ফাঁচি আছে গাড়ী ৰেচনেট ব টায়াৰটো কিবা হৈ যাব এইটো ৰাস্তা এইফালে সোমাই গৈছিলে আপোনালোকে ৰাস্তাটো উঠি আহোঁতে প্ৰব্লেম নাই এইটো চিধা কৰি আহক আৰামছে উঠি যাব প্ৰথমৰ পৰা কৈ আছোঁ চাকাটো চিধা কৰি গ'লে যাব পাৰি তো গাইজ বহুত সময় মানে ইয়াতে গাড়ী এখন ফাঁচি আছিলে তো বহুত সময় ৰখিলোঁ ইয়াতে তো যিমান পাৰোঁ যাওঁ আগলৈকে আমি আপোনালোকে পাৰা মানে ইয়াতে কাৰ লৈ কেনে আহিবলৈ চেষ্টা নকৰিব কাৰণ কাৰ লৈ পেলাই আহিলে ইয়াতে বহুত প্ৰব্লেম হৈ যাব তো কাৰ লৈ নাহিব এনেকুৱা ৰাস্তাটো এইফালে বনাইহে আছে বৰ্তমানলৈকে বনোৱা হোৱাই নাই কি কবি ৱেলকাম তো গাইজ যেনেকুৱা দেখিলে গাড়ীখন বাচি আছিল আমাৰো ভয় লাগি গ'ল ৰাতি হ'লে যদি কিবা কিনি হৈ যায় আৰু উপায় নাই তো আমিও এতিয়া ৰিটাৰ্ণ হ'ম বুলি ভাবিছোঁ তো গাইজ চাব পাৰে মোৰ পিছফালে আছে ৱাটাৰফল তো বেয়া নাপাব আৰু কংগ্ৰেছি আপোনালোকক দুখাব নাপালোঁ সেইকাৰণে এইটোৱে দুখালোঁ আৰু আপোনালোক বেয়া নাপাব আৰু গাইজ তো ইয়াতে আপোনালোকে পিকনিক আৰামছে ফেমিলি পিকনিক হওক কিবা পিকনিক হওক তো আপোনালোকে ইয়াতে খাব পাৰে কেনেকুৱা লাগিল দোষ আহি এইয়া অবিৰূপলে মজা লাগিছে ধুনীয়া আৰু এনেকুৱা পিকনিক খাব পাৰি পিকনিক খাই কি জানে এইফালে চৌকা বনোৱা আছে এইটো আৰু ইয়াতে গাইজ এটা কথা গমেই পোৱা নাছিলোঁ যে ইয়াতে আমাৰ চিমবিলাকৰ নেটৱৰ্ক মানে এডালো নোহোৱা হৈ যাব ৰমিং লাগি আছে ইয়াতে নেট একো পোৱাই নাই বৰ্তমানলৈকে লগ এটাক ফোন কৰিম বুলি ভাবিছিলোঁ তো ফোন কৰিব পৰা নাই কি ক'ম আৰু তো আজিলৈ এইখিনিতে বাই গাইজ বেলেগ এদিন আহিম পূৰা গ্ৰুপৰ লগত আহিম তেতিয়াহ'লে ইমান এটা টেনশ্যন নাই তো আজিলৈ গাইজ বাই